মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকলৈ নতুন এটা ভিডিঅ' লৈ আহিছোঁ। অসম জাতীয় বিদ্যালয়ৰ ৪ৰ্থ শ্ৰেণীৰ দ্ৰুত পাঠৰ ক্ৰমান্বয়ে তোমালোকৰ লগত এটি সাধু আলোচনা কৰি আহিছোঁ। তোমালোকে যদি আগৰ ভিডিঅ'সমূহ চোৱা নাই, চাই ল'বা। আৰু মোৰ ভিডিঅ'সমূহে যদি তোমালোকক সহায় সহযোগ কৰে, তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা। আহাচোন, আজি আমি কোনটো সাধু পঢ়িম তাকে চাওঁ। ইতিমধ্যে তোমালোকে গম পাইছাই চাগে, যিহেতু ইয়াৰ আগৰটো পাৰ্টত দিয়া হৈছে। আহাচোন, তেলীয়া সাৰেং আৰু ফেচু। এই সাধুটোৰ আগৰখিনি আলোচনা কৰা হৈছে। আহাচোন, কাউৰীয়েনো ৰাইজৰ পৰা কি আজ্ঞা আনিছে, এই কথা তেলীয়া সাৰেঙে কাউৰীক সোধাত কাউৰীয়ে পোনতে আশাৰ চেৰেক কাঁ কাঁ কৰি ডিঙিটো খৰিকাই লৈ মাত লগালে। ৰাইজ বুলিলে ৰজা, ৰাইজৰ হুকুমত ইথপি ফাট মেলে। এতেকে কাঁ কাঁ কাঁ, ৰাইজৰ হুকুম শিৰত লৈ মই আহিছোঁ। বৰ ভাল বতৰা, কাঁ কাঁ কাঁ, কিবা বোলে নে খবৰ? ৰাইজে আপোনাক সকলো চৰাইৰ ওপৰত ৰজা পাতিবলৈ মনোগত কৰি মোক পঠিয়াই দিলে। বগলী বাপুৱে পুথি পাজি চাই কৈছে, কাইলৈ হেনো দিনটো ভাল আৰু পুৱা ঠিক ১:৩০ বেলি যোৱাত আপুনি ৰজাৰ খাটোলাত উঠিব লাগে। ৰজাৰ সিংহাসনত আৰু দেই, ৰজাৰ হেৰিখনত। তাৰপিছত সেই সময়তে হেনো শুভ লগ্ন বহিছে। এতেকে আপুনি আজিৰে পৰা সাজু হ'ব লাগে। তেলীয়া সাৰেঙে এই বাতৰি শুনি তাৰ হাতত কোনোবাই সোণৰ খোলেং এটা তুলি দিয়া যেন পালে। তাৰ আৰু ঘৈণীয়েকৰ আনন্দৰ সীমা নোহোৱা হ'ল। আৰু আনন্দৰ লগে লগে তেলীয়া সাৰেঙে ভাবিলে যে এতিয়া ৰজাৰ যোগ্য ভাৱগতিৰে তাৰ চলা উচিত। ইয়াকে ভাবি সি উত্তৰ দিলে, বঢ়িয়া কথা, ৰাইজৰ হুকুমত নমৰিলেও চকু মুদিব লাগে বুলি কয়। ৰাইজে যেতিয়া হুকুম দিছে, মই হ'ম ৰজা। গহীনভাৱে কথাকেষাৰ কৈ কি কৰিলে, তেলীয়া সাৰেং মৌন হৈ ৰ'ল। কাউৰীয়ে মাত লগালে, আৰু এটা কথা আছে, বগলী পণ্ডিতদেৱে ব্যৱস্থা দিছে যে আপুনি ৰজাৰ খাটোলাত উঠাৰ আগেয়ে বিধিমতে গা পা ধুই শুদ্ধ হৈ ল'ব লাগিব। সেই দেখি এজকা তেল ওচৰতে জুইত উতলাই ৰখা হ'ব, আৰু আপুনি সেই তেলতে প্ৰথমতে জুবুৰা এটা মাৰিহে খাটোলাত উঠিব পাৰিব। কথাষাৰ শুনি তেলীয়া সাৰেঙে ভাবিলে, কি সৰ্বনাশ, তপত তেলত জুবুৰা মাৰিবলৈ গ'লে যে গাৰ ছাল যাব। গিৰীয়েকে অলপ ভাবি থকা দেখি ঘৈণীয়েকে ক'লে, আপুনি একো চিন্তা নকৰিব, মই আপোনাৰ গাত ভালকৈ মাহ হালধি ঘঁহি দিম। তপত তেল আপোনাৰ গাত পিছলি যাব নালাগেই। ভিডিঅ'টো ইমানতে সামৰিছোঁ। ইয়াৰ পাছৰ পাৰ্টটো তোমালোকৰ পাছৰ ভিডিঅ'ত পাবা। ধন্যবাদ।